বিয়া পাতিব লাগে, এইবিলাক আমি ক'ত শিকিম? এইবিলাক আমি আলিম উলামাৰ লগত বহি শিকিম। এইবিলাক জাননেৱালাৰ লগত বহি শিকিম। যেতিয়া শিকিম, যদি লাজ কৰোঁ, লাজ কৰোঁতে কৰোঁতে এদিন মোৰ মৌত আহি যাব। এদিন মোৰ মৌত আহি যাব। তেতিয়া আল্লাহৰ ওচৰত কি কৰিম? লাজতে নিশিকিলোঁ বুলি ক'ম নেকি? তো ভাই তো মহতম দোস্ত বুজুৰ্গ, আমি যিবিলাক কাম কৰি আছোঁ আৰু যিবিলাক কৰা নাই, প্ৰত্যেকটো কাম যাতে আমি শিকি পেলাই কৰোঁ। সেইকাৰণে নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, তালাবুল ইলমি ফাৰিজাতুন আলা কুল্লি মুছলিম। প্ৰত্যেক মুছলমান নৰনাৰীৰ ওপৰত দিনী শিক্ষা হাসিল কৰা, দিনী শিক্ষা শিকাটো ফৰজ। নামাজ যেনেকে ফৰজ, আমি ইমান দিনে ভাবিছোঁ নামাজ, ৰোজা, হজ, জাকাত ফৰজ। এইকেইটা ফৰজ বুলি জানো আমি। নামাজ ফৰজ, জাকাত ফৰজ, হজ ফৰজ, যাৰ ওপৰত পইচা আছে, যাৰ পইচা আছে হজ ফৰজ। কিন্তু দিনী ইলিম শিক্ষা, দিনী শিক্ষা অৰ্জন কৰাটো নামাজ যেনেকে ফৰজ, তেনেকে ইলিম হাসিল কৰাটো ফৰজ। মৌলানা হোৱা, মুফতি হোৱা ফৰজ নহয়। মনত ৰাখিব যে মৌলানা হোৱা, হাফিজ হোৱা, মুফতি হোৱা, মুহাদ্দিছ হোৱা ফৰজ নহয়। কিন্তু দৈনন্দিন জীৱনত চলিবৰ কাৰণে যিখিনি মাসলা মাসাইল লাগে, নামাজৰ কাৰণে যিখিনি জৰুৰতৰ মাসলা মাসাইল লাগে, উজুৰ কাৰণে যিখিনি মাসলা মাসাইল লাগে, কি কাৰণত উজু ভংগ হ'ব, কি কাৰণত নামাজ ভংগ হ'ব, কি কাৰণত মোৰ ৰোজা ভংগ হ'ব, কি কাৰণত মোৰ কিমানখিনি নাপাক লাগিলে মই ধুব লাগিব, কিমানখিনি নাপাক লাগিলে সেই নাপাকটো লৈ পেলাই মই নামাজ পঢ়িব পাৰিম, জায়েজ কি, নাজায়েজ কি, হাৰাম কি, হালাল কি, দৈনন্দিন জীৱনত চলিবৰ কাৰণে এই বস্তুখিনি দৰকাৰ, জৰুৰী। আৰু সেইখিনি জৰুৰী ইলম হাসিল কৰা, সেইখিনি শিক্ষা অৰ্জন কৰা প্ৰত্যেকজন মুছলমানৰ ওপৰত, নৰনাৰী প্ৰত্যেকৰ ওপৰতে ফৰজ হয়। আপোনালোকে নেভাবিব যে আলিম হোৱাটো ফৰজ। আলিম মহল্লাত, গাঁৱত যদি এজন দুজন আলিম হৈ যায়, হক আদায় হৈ যাব। কিন্তু দৈনন্দিন জীৱনত চলিবৰ কাৰণে যিখিনি মাসলা মাসাইল লাগে, হজত যাম, হজত যাব, হজৰ মাসাইল জানিব লাগিব। জাকাত দিব, জাকাতৰ মাসাইল জানিব লাগিব। ৰোজা ৰাখিছে, ৰোজাৰ মাসাইল জানিব লাগিব। এতিয়া হজ কৰিব যাব, হজ 3 প্ৰকাৰ, হজ্জে ইফৰাদ, হজ্জে তামাত্তু, হজ্জে কিৰান। এতিয়া কোনটো হজ কৰিব আপুনি? আপুনি মাসলা জানিব লাগিব প্ৰথমতে যে কোনটো হজ কৰিব লাগিব, কোনটো হজ কৰিলে সহজ হ'ব মোৰ। যদি নাজানে, তাত গৈ পেলাই যদি যিকোনো এটা হজ কৰি থৈ আহে, কি হজ কৰিলে, কি নিয়ত কৰিলে, আপুনি হজ সহি হ'ল নে নাই, ইমান টকা খৰচ কৰি গ'ল। হজত যাব, হজৰ মাসলা আগত শিকি লওক। ঠিক তেনেকে নামাজ প্ৰত্যেকৰ ওপৰত ফৰজ বালিগ হোৱাৰ পৰা। যদি নামাজ মিছ কৰি দিওঁ, তাৰ হিচাপ আমি দিব লাগিব। গতিকে নামাজ প্ৰত্যেকৰ ওপৰত ফৰজ হয়, আৰু সেই ফৰজটো আদায় কৰিবৰ কাৰণে নামাজৰ জৰুৰতৰ যিখিনি মাসাইল আমি জানিব লাগিব নে নালাগে? যদি নাজানো, নামাজ পঢ়ি আছো কিন্তু নামাজে আমাক কামত দিয়া নাই। আল্লাহ তাবাৰক তাআলাই কোৰআন মজিদত কৈছে, 21 নম্বৰ পাৰাৰ প্ৰথম আয়াততে আল্লাহ তাবাৰক তাআলা কৈছে, উতলু মা উহিয়া ইলাইকা মিনাল কিতাবি ওয়াকিমিস সালাহ ইন্নাস সালাতা তানহা আনিল ফাহশাই ওয়াল মুনকাৰ। নামাজে প্ৰত্যেকজন ইনসানক, নামাজে কি কৰে? বেয়া কামৰ পৰা নামাজে মানুহক হিফাজত কৰি ৰাখে। আল্লাহ তাবাৰক তাআলা কথা মিছা নেকি? আল্লাহ মিছা কথা কয় নেকি? নাউজুবিল্লাহ। কোরআনত যে কৈছে যে নামাজে মানুহক বেয়া কামৰ পৰা বিৰত ৰাখে, কিন্তু মই দেখিছো নামাজ পঢ়ি আছো, মছজিদৰ পৰা আহিছোন মিছা কথা কৈ আছো। নামাজ পঢ়ি আছো, মানুহক চোন ধোকা দি আছো। নামাজ পঢ়ি আছে চোন গুনাহৰ কামত লিপ্ত হৈ আছে। নামাজ পঢ়ি আছে চোন সুদ খাই আছে। আল্লাহে কৈছে যে নামাজে মানুহক গুনাহৰ পৰা দূৰত ৰাখে, বেয়া কামৰ পৰা দূৰত ৰাখে। নামাজ পঢ়ি আছে কিন্তু গুনাহৰ পৰা বাচিব পৰা নাই। কিহৰ কাৰণে? যে সেইটো যে মই যে কলো ইলিম হাসিল কৰাটো ফৰজ, সেইখিনি ইলিম, সেইখিনি শিক্ষা তেওঁ অৰ্জন কৰাই নাই যে নামাজ কেনেকে সহি হিচাপে পঢ়িব লাগে। তাশাহুদ আত্তাহিয়াতু পঢ়িব নাজানে। রুকু কৰি আছে, রুকু সহি হোৱা নাই, সিজদা সহি হোৱা নাই। সিজদা কেনেকে কৰিব লাগিব? সিজদাত হাতখন পেটত লগাই থব লাগিব নে মেলি দিব লাগিব? রুকু কৰিলে কেনেকে পিঠিখন সমান হ'ব লাগিব নে ওখ হৈ থাকিব লাগিব? হাত কাণলৈকে উঠাব লাগিব নে কান্ধলৈকে উঠাব লাগিব? কেৰাত কেনেকে পঢ়িম? আলহামদুলিল্লাহ পঢ়িলে নামাজ কেৰাতে মোৰ সহি নাই। যদি এনেকুৱা ভুল শুদ্ধ কৰি নামাজ পঢ়ি আছো, মই যেনে তেনে নামাজ পঢ়ি আদায় কৰি আছো, তেতিয়াহ'লে সেই কমজুৰি নামাজে গুনাহৰ পৰা মোক কেনেকে বচাব? গতিকে গুনাহৰ পৰা বাচিবৰ কাৰণে মইতো নামাজি হ'বই লাগিব, শুদ্ধ হিচাপে নামাজ মই আদায় কৰিব লাগিব।
যদি নামাজ নপঢ়ো কি অৱস্থা হ'ব সূৰাই মুদ্দাছিৰ কুৰাণ মজিদত 29 নম্বৰ পাৰাত সূৰা এটা আছে সূৰাই মুদ্দাছিৰ সেই সূৰাৰ লাষ্টৰ ফালে আল্লাহ তাবাৰক তাআলাই কৈছে